হেৰা আজি তাৰ বৰ আনন্দ হে সেইবিলাক বাদ দিয়ক পিছে কথা এটা চিন্তা কৰিছেনে মই কথাটো চিন্তা কৰিবলৈ সময় ক'ত পালোঁ আপুনি বাপেকটো এনেই ল'ৰা ছোৱালীৰ প্ৰতি যাতে কাম কৰে মই এই মাকজনী নথকা হ'লে ল'ৰা ছোৱালী কেনেকৈ ডাঙৰ দীঘল কৰিলেহেঁতেন ভগৱানে জানে তোমালোক মাইকী মানুহবিলাক নহয় ঘপককে এটা কথাতে মোৰ গৰম কৰি দিয়াহে মোৰ গৰম কৰাৰ কথাই ল'ৰাই পঢ়া শুনা কৰি চাকৰি পালে কালিলৈ চাকৰিলৈ ওলাই গুচি যাব সেইটোতো ভালেই হ'ব ল'ৰাৰ চাকৰিলৈ যাব ল'ৰাৰ দৰমহা টকাৰে মাহে মাহে বহি বহি আমি খাই থাকিম আৰু সেইটো কথা বাহিৰত চাকৰি কৰিবলৈ গৈ ল'ৰাই যেতিয়া ক'ৰবাৰ পৰা বিজনী আনি আনি সোমোৱাব তেতিয়া মজা মাৰি পাব তুমি কি কথা ক'লাহে মোৰ ল'ৰাই বাপুকনে কেতিয়াও এনেকুৱা কাম কৰিব নোৱাৰে মই তোমাক কৈ দিছোঁ তুমি চাবাচোন বাৰু বেছি কামত বিশ্বাস কৰিলেও এই ডেকা ডাঙৰবিলাক মই কেতিয়াও বিশ্বাস তেনেহ'লে তুমি কি কৰিবা বাৰু কোৱাচোন বাপুকনৰ বিয়া সভা পাতি দিয়া হ'ল কথাটো তুমি বেয়াকৈ চিন্তা কৰা নাই বাৰু পিছে মই এতিয়া আপোনাক বজাৰৰ পৰা দেই তোমাৰ ভাতকেইটা হয় মানে আমি অলপ ফুৰি আহোঁ কি কথা মা তুমি পঢ়া শুনা কৰি চাকৰি পাবা আৰু বাহিৰলৈ ওলাই গুচি যাব তুমি কষ্ট কৰিব নালাগিলে মা এইবাৰ চাবা তোমাক মই এটা কাম কৰা মেচিন আনি দিম আৰু তুমি চুইচটো নিপিন্ধি থকা